নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি যিহেতু উৰুকা আছিলে তাকে খাৰঘূলিলৈ আহিলোঁ খাৰঘূলিৰ বিহু চাবৰ কাৰণে। অকলে আহিছোঁ মই, তাকে আৰু মই ভাবিলোঁ আপোনালোককো অলপমান দেখুৱাবলৈ চেষ্টা কৰোঁ, বেছি নহয় অলপ অলপ দেখুৱাওঁ। এয়া দেখিছেনে খাৰঘূলিৰ পৰিৱেশটো ইমান ধুনীয়াকৈ থাকে। এইবাৰ মই প্ৰথম আহিছোঁ, ধুনীয়াকৈ মানে ষ্টেজখনো ধুনীয়া, বাকী চাইডৰ বিলাকো ইমান ধুনীয়া লাগিছে মানে আহি। আৰু ভিতৰত বহুত মানুহ। মই এনেকে অলপ ওচৰত যায়ো দেখুৱাব চেষ্টা কৰিছোঁ। ওচৰত যাই পেলাই অলপমান উপভোগ কৰি দেখুৱাই অলপ দোকান পোহাৰ দেখিছেনে মাজৰ মানুহখিনি এনেকৈ এইখিনি মাজৰ মানুহখিনি এইবিলাক আৰু এনেকৈ চলি আছে। এয়া চাইডৰ পৰা আহি পেলাই দেখুৱাব চেষ্টা কৰিছো। এয়া দেখিছেনে গোটেইবিলাক কিমান যে ভাল লাগে ন গুৱাহাটীৰ ফাংচনবোৰ।